নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ বাবে লৈ আনিছোঁ Hyundai Venue 2020 মডেলৰ হয়। চাওক গাড়ীখন এবাৰ সম্পূৰ্ণ ভিউটো চাই লওক। খুবেই ধুনীয়া হৈ আছে গাড়ীখন। তো ইয়াত টায়াৰ কণ্ডিশ্যন দেখিছে আপোনাৰ 70% মানেই আছে। আৰু ভাল কথাটো হৈ গ'ল কি আপোনাৰ 4টা টায়াৰ আপোনাৰ কোম্পানী ফিটেড লাগি আছে আৰু AC সম্পূৰ্ণ আপোনাৰ কাম কৰি আছে। ৰিয়াৰ AC পাব, ইণ্টেৰিয়ৰটো চাওক কি ধুনীয়া হৈ আছে আৰু ৰিফাইনেন্সৰ সুবিধাখিনি হৈ যাব। মিনিমাম DP হিচাপত আপোনালোকে দিব লাগিব 80-90,000 আৰু তাৰ ওপৰত যদি দিম বুলি ভাবে ভালেই কথা। তো ফাইনেলি গাড়ীখনৰ বিশেষকৈ আপোনাৰ প্লাছ পইণ্ট বুলি ক'বলৈ গ'লে আপোনাৰ গাড়ীখনৰ ৰানিং কণ্ডিশ্যনটোৰ কথা ক'ম। মানে আপোনাৰ অনলি 34,000 কিলোমিটাৰ ৰানিং আছে গাড়ীখন। দেখাম মই আপোনালোকক, তো ফুল্লি ভিডিঅ' পাই যাব আপোনালোকে। চাওক ইণ্টেৰিয়ৰখিনি। তো বহুতে টপ মডেলৰ কথা কয়, তো এইখন মাজৰ মডেলটো হয়। তো টপ মডেলৰ লগত মানে কোনো ডেফিনেশ্যনটো মই ইমান এটা দেখি পোৱা নাই। তো 4 পাৱাৰ উইণ্ডো পাবই আপোনালোকে ইয়াত। ৰিয়াৰ AC আছেই। তো ছানৰুফ থকাটো বহুতে বিচাৰে, কিন্তু আপোনাৰ অনলি ছানৰুফখনৰে আপোনাৰ ডেফিনেশ্যনটো আহে টপ মডেলৰ এলয়টো। আৰু বাকী গাড়ীখনৰ ফিচাৰ্ছখিনি প্ৰায় একেই মোটামুটি। গতিকেলৈ আপোনালোকে যদি এখন গাড়ী ল'ম বুলি ভাবে আপোনালোকে আহিব লাগিব যোৰহাট মালোৱালি চাৰিআলি। তাৰ পৰা অলপ ভিতৰলৈ সোমাব লাগিব গৰখীয়া দলৰ ফালে। কিলোমিটাৰটো চাই লওক, অনলি 34,000 কিলোমিটাৰ ৰানিং আছে। তো যদি ল'ম বুলি যিসকলে ভাবি আছে স্ক্ৰীণত যোগাযোগ নাম্বাৰটো দিয়া থাকিব, তাতে আপোনালোকে যোগাযোগ কৰিব। তো যোগাযোগ কৰি পেলাই আহিব, আহি পেলাই গাড়ীখন টেষ্ট ড্ৰাইভ ল'ব। যদি আপোনালোকৰ পচন্দ হয় সেইমতে আমি কথাখিনি আগবঢ়াম। তো এইখিনিয়ে। তো এইখন গাড়ী চাই লওক ভালদৰে এবাৰ।